আমাৰ গাহৰি দেখাই দিয়া আজি মই গাহৰিকেইটা গঁৰালত বাপেক আৰু জীয়েকে দেখিছে মোক কেনেকৈ এলাগি কৰিছে প্ৰতিটো কথাতে আৰু জুইকা লগাইছোঁ এই আনিলে নহয় মাছৰ পিচ এটা জুইত দিবলৈ ল'ৰাটো ওচৰত নাই এতিয়া কিন্তু ল'ৰাটো থকা হ'লে সদায় মোৰ ছাইডতে সি লয় মানে বেয়া হ'লেও ভাল হ'লেও ছোৱালী মানুহ ঘৰত থাকিলে এইকণে ভাল আৰু মাকক মানে প্ৰতিটো কামতে অকণমান হ'লেও সহায় হাতখন আগবঢ়াব পাৰে আৰু অৱশ্যে ল'ৰাও নকৰা নহয় দে ল'ৰাও কিছুমান ল'ৰাও দেখিছোঁ বহুত কাম কৰা ঘৰত ল'ৰা ছোৱালী বুলি আচলতে কথা নাই ঘৰখনৰ প্ৰতিটো কাম কৰিব পৰাটো চবৰে কাৰণে ভালেই আৰু আমাৰ বেটি আজি কি কৰিছে ধুনীয়াকৈ মাংসখিনি কাটি দিছে তাই অকণমান ডাঙৰ দেখিছে বোলে সেইকাৰণে মা সৰু কৰি দিওঁ বুলি কৈ সৰু হৈ কৰি দিছে ধুনীয়াকৈ মিলাই পিনে আৰু এইপিনে আমি বনাব লৈছোঁ আজি বকলি আৰু গাহৰি মাংস মাক বাপেকে ল'ৰা ছোৱালীক কেতিয়াও কষ্ট কাম কৰিব নিদিয়ে নহয় যেতিয়ালৈকে মাক বাপেক জীয়াই থাকে কিন্তু সৰু সুৰা ঘৰুৱা কিছুমান কাম কৰি শিকিব লাগে কাৰণ যিদিনাখন মাক বাপেক নাথাকিব সেইদিনাখনতো নিজে কৰি খাব লাগিব সেইকাৰণে সৰু সুৰাকৈ হ'লেও কিছুমান কাম মানে লগতে শিকাই লৈ যাব লাগে এই আমাৰ ঘৰৰ বকলি দেই সিজোৱাৰ লগে লগে একদম কোমল হৈ যায় একেবাৰে গাপত সিজাই থৈ দিব লাগে কেনেকুৱা ধুনীয়া কোমল হৈ যায় ন কঠুৱা হৈ নাথাকে দোকানৰ কিনাবোৰ যেনেদৰে কঠুৱা হৈ যায় আৰু ইয়াত ধুনীয়াকৈ জুই আমেজ লৈছোঁ শাক বনাই আছোঁ